Hello everyone. আজি আমি ক্লাস 11 और অসমীয়া পাঠ্যপুথিৰ যেটো 6 নম্বৰ চেপ্টাৰ আছে কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা অনুষ্ঠান এই চেপ্টাৰটোৰ দীঘল প্ৰশ্নবিলাক বাকি আছিল এই দীঘল প্ৰশ্নবিলাক এই ভিডিঅ'টোত দিয়া হৈছে ঠিক আছে তোমালোকে ইয়াৰ পৰা লিখি লৈ কৰি ল'ব পাৰিবা এই ভিডিঅ'টোত যিবিলাক আপোনালোকৰ দীঘল প্ৰশ্ন আছিল এইবিলাকে দিয়া হৈছে ঠিক আছে ইয়াৰ পৰা লিখি লৈ কৰি ল'বা আৰু এই ভিডিঅ'টোৰ যেটো পিডিএফ খন আছে পিডিএফ খনৰ লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা লৈও লিখি ল'ব পাৰিবা ঠিক আছে পিডিএফ খনৰ লিংক ডেসক্ৰিপচনত আছে তাৰ পৰা ডাউনলোড কৰি লৈ পঢ়ি ল'বা ঠিক আছে ভিডিঅ'খন ভাল লাগিলে তোমালোক চেনেলখন সাবস্ক্ৰাইব কৰি থবা আৰু যেতিয়া মই নতুন ভিডিঅ' দিম তোমালোকৰ মোবাইলত নটিফিকেশন যাব